তো গুড মৰ্নিং সকলোকে মই নিপনে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিপনছ কিটচেন এণ্ড ট্ৰেভেললৈকে। হৰিদ্বাৰৰ পৰা ওলালোঁ, ৰাতিপুৱা 4টা বজাতে উঠিলোঁ। উঠি এয়া ফ্ৰেছ হৈ গা পা ধুই এতিয়া সোণপ্ৰয়াগলৈকে ওলাই আহিছোঁ। ই ৰিক্সাত আহিলোঁ হোটেলৰ পৰা বাছ ষ্টপেজলৈকে, আৰু এতিয়া বাছ ষ্টপেজৰ পৰা ইয়াতে বাছ ল'ম। বাছ লৈ পেলাই যাম আমি সোণপ্ৰয়াগ। আৰু সোণপ্ৰয়াগৰ পৰা অহাকালিলৈ যাত্ৰা আৰম্ভ হ'ব কেদাৰনাথলৈকে। অহাকালি ৰাতিপুৱা মানে ৰাতিপুৱা নহয়, ঠিক ৰাতি ঠিক 2-3টা বজাৰ পৰা যাত্ৰা আৰম্ভ হ'ব। গোটেইখিনি আপোনালোকক দেখাম, ক'ৰ পৰা কেনেকৈ যাব লাগে, কি কৰিব লাগে, কি গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো বলক এতিয়া আমি যাম সোণপ্ৰয়াগ। সোণপ্ৰয়াগৰ কাৰণে বাছ ইয়াতে পোৱা যায়, যি আমাৰ হৰিদ্বাৰ ৰেলৱে ষ্টেচনৰ ফ্ৰণ্টে তাতে বাছ ষ্টপেজটো আছে। বাছ ষ্টপেজৰ পৰা বাছ যায় ইয়াতে সোণপ্ৰয়াগলৈকে, আৰু ইয়াতে আমি বাছ ল'ম। তো আপোনালোকে বাছতো যাব পাৰে, নহ'লে আপোনালোকে এয়া সৰু কেব বুক কৰিব পাৰে, কিন্তু কেবত অলপ কষ্টলি হয়। তো বলক আহক মোৰ লগত, আমি গোটেই জাৰ্ণিটো আমি উপভোগ কৰোঁ, আৰু কি কিনো আছে, কি কিনো দেখা পাওঁ, গোটেইখিনি আপোনালোক দেখাব চেষ্টা কৰিম। তো আছে মোৰ লগৰ কেইজনো আছে, আগফালে গৈ আছে। তো বলক, ৰেইনকোট লৈ ল'লোঁ হয় আজি। তো তাতে কেদাৰনাথত যিহেতু স্ন'ফল বা বৰষুণ এনেকুৱা হৈ থাকে, তো সেইকাৰণে আমি ৰেইনকোট লৈ ল'লোঁ। আৰু ৰেইনকোট লৈ মানে তাতে অকণ দামটো বেছি হয়, চ' ইয়াৰ পৰা আমি লৈ ল'লোঁ। মিন্দৰ কিমানকৈ ল'লে ৰেইনকোট? 50 টকাকৈ, তাতে 150 টকাকৈ, তাতে 150 টকা, আৰু ইয়াত 50 টকা। তো 50 টকাকৈ লৈছে, কমতে পালোঁ, চ' সেইকাৰণে লৈ ল'লোঁ। তো এতিয়া ইফালে এই বাছবিলাক লাগি আছে, তো এই বাছ যাব সোণপ্ৰয়াগলৈকে। আমি তাতে, আৰু এই 6টা বজাত ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি বাছ ল'ম বুলি ভাবিছিলোঁ, কিন্তু বাছ নল'লোঁ, কাৰণ কিয় বাছত এই ওচৰে পাজৰে যিখিনি ৰাস্তাত ওচৰে পাজৰে যিখিনি চোৱাইট চিন বুলি যিখিনি কয় সেইখিনি নেদেখায়। তো আমি এখন ল'লোঁ, এইখন গাড়ী এখন চেভ্ৰলেটৰ কিবা এখন গাড়ী এখন ল'লোঁ। তো এইখনত আমি শ্বেয়াৰ কৰি গৈ আছোঁ। আমি 4জনতো আছোঁৱে, লগত আৰু 2জন আমি লগ পালোঁ, প্লাছ আৰু এজন উৰিষ্যাৰ ব্যক্তি এজন, তেখেতকো লগ পালোঁ। তো আমি এনেকুৱাকৈ আমি এইকেইজন লগ লাগি গৈ আছোঁ। আৰু এয়া ওপৰত আমাৰ ড্ৰাইভাৰ, বেগবিলাক ওপৰত বান্ধি লৈছোঁ, লৈ ইয়াতে চাহ খাই ইয়াৰ পৰা আমি ষ্টাৰ্ট দিম। এতিয়া 6টা বাজিল, আৰু এয়া 6টা বজাত আমি ইয়াৰ পৰা ষ্টাৰ্ট দিম। তো গাইজ, আমাৰ ফালে চাগে আপোনালোকে হাফ চাৰ্ট পিন্ধি ৰ'দৰ পৰা আপোনালোকে সেয়া পোৱা নাই, কিন্তু ইয়াতে চাওক জুই পোৱাই আছে। তো গাইজ, আমাৰ ইতিমধ্যে যাত্ৰা আৰম্ভ হ'ল, আৰু যাত্ৰা পথত পোৱা এই প্ৰকাণ্ড ওমটো চাওকচোন। এখন দলঙৰ এইটো খুঁটা হিচাপে ওমটো আছে, কিমান ধুনীয়া চাওকচোন এই ওমটো। তো এই মন্দিৰটো যিটো দেখি আছে আপোনালোকে, এইটো হৈছে মনসা দেৱী মন্দিৰ, এই পাহাৰৰ ওপৰত আছে। আৰু ইয়াতে যোৱাৰ কাৰণে পেডেলো যাব পাৰি, ৰোপৱে আছে নেকি? তো ৰোপৱে আছে বুলি কৈছে ইয়াতে, ৰোপৱেৰেও যাব পাৰি। এইটো দেখাইছোঁ, আটাইতকৈ ডাঙৰ শিৱৰ মূৰ্তিটো এইটো যিটো। তো এয়াই হৈছে আমাৰ বিশ্বাস, আমাৰ শক্তি। তো এইজনে আমাৰ ভোলেনাথ, হৰ হৰ মহাদেৱ। আহি 82 বুলি জেগা এটা পালোঁ, ঋষিকেশ পাৰ হৈ আহিলোঁ। ঋষিকেশত যিহেতু আমি থাকিম, আপোনালোকক ঋষিকেশখন ধুনীয়াকৈ দেখাম। যি এক্সপ্ল'ৰ কৰিবলগীয়া বহুখিনি জেগা আছে ঋষিকেশত, তো সেইখিনি জেগাই আপোনালোকক দেখাম। তো এতিয়া যিহেতু আমি গৈ আছোঁ গৌৰীকুণ্ড এয়া, তো এতিয়া আমি 82 বুলি জেগা এখন পাইছোঁ। এইখিনিতে আমি কিবা এটা ব্ৰেকফাষ্টটো কৰি লওঁ, যিহেতু ৰাতিপুৱা সেই 4টা বজাতে উঠি ওলাই আহিছিলোঁ। একাপ চাহ খাইছোঁ বাৰু। তো এতিয়া কিবা এটা ব্ৰেকফাষ্টটো কৰি লৈ আপোনালোকক দেখাম গোটেইখিনি জেগা। আৰু লগতে ধুনীয়া এখন মণিকূট পাহাৰ এখন দেখা পালোঁ, য'ত মানে নীলকণ্ঠ মানে কি আমাৰ ভোলাদেৱে তাতে বিষপান কৰিছিল, বিষপান কৰি তাতে বহিছিল। তো তাতো এটা মন্দিৰ আছে, সেইটো আমি যাম। তো এইটোখিনি আমি এক্সপ্ল'ৰ কৰিম। নেক্সট যেতিয়া আহি পেলাই তাৰ পৰা ৰিটাৰ্ণ হৈ যেতিয়া ঋষিকেশত থাকিম, ঋষিকেশত তাতে থাকিম, আৰু থাকোঁতে আপোনালোকক দেখাম, প্লাছ আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া এবাৰ মই দেখাই দিছোঁ আমাৰ ব্লগত। আলু পৰঠা ব্ৰেকফাষ্ট, গৰম গৰম পৰঠা। এয়া প্লেট ৰেডি হৈ আছে আমাৰ। भैया क्या क्या आता है? छोले, आलू की सब्जी, दही, अचार, और हाँ और पराठा, आलू पराठा ना। तो कितना रुपया भैया? 40 रुपए का एक परोठा, छोला, सब्जी, दही, अचार। हाँ 40 रुपया का। ठीक है, लगा दीजिए 4। तो উপকূল কি কি মানে আলু পৰঠা খাম এতিয়া, বাকী আৰু বাকী একদম টিপটপ চলি আছে, টিপটপ চলি আছে। জাৰ্ণি আৰম্ভ হৈছে বুলিয়ে ধৰা, হৈছে। হৈছে আবেলি পামগৈ আৰু আবেলি পামগৈ। আবেলি গৈ থাকিলে পংকজে 2 এষাৰ কোৱা। ঐ কি ক'ম, ৰখিছোঁ খাবৰ কাৰণে কিবা, খাই লৈ আকৌ ষ্টাৰ্ট কৰিম আৰু জাৰ্ণি। ঠিক আছে আহি গ'ল আমাৰ আলু পৰঠা। ঠিক আছে, আহি ৰাস্তাত এনেকুৱা এটা ঠাই পালোঁ, আপোনালোক এনেকুৱা এটা জেগা দেখাম, মানে এটা বস্তু দেখাম। গংগা নদীৰ উৎপত্তি, গংগা নামটোনো ক'ৰ পৰা কেনেকৈ হ'ল, এই বস্তুখিনি আপোনালোকক দেখাই আছোঁ। তো মই আপোনালোক 2টা বস্তু দেখাম আপোনালোকে যদি চাই, মই কেমেৰাৰ বেগটো এয়া চাওক।
ইয়াতে টুৰিষ্ট বহুতখিনি ৰৈছে ইয়াতে অ'কে মই আপোনাক জুম কৰি দিছোঁ এয়া চাওক নদীটো এটাত আপোনালোক সম্পূৰ্ণ নীলা পানী দেখা পাইছে আৰু এটাত খোলা পানী যিটো তো নীলা পানী যিটো তো নীলা পানীটো হৈছে আপোনাৰ অলকানন্দা আৰু এটা হৈছে যিটো খোলা পানী আহিছে এইটো হৈছে ভগীৰথী এই নীলা পানীটো আৰু এই যিটো এটা নদী আহি আছে নীলা পানীৰ নদীটো আৰু এইটো খোলা পানীৰ নদীটো এই দুটা হৈছে এটা লগ হৈছে এইখিনি জেগাত তো লগ হৈ দুইটা এটা নদী হৈ বৈ গৈছে আৰু এই এটা নদীটোৱে হৈছে গংগা সেই দুটা বেলেগ বেলেগ নদী বৈ আহি পেলাই একলগ হৈছে একলগ হৈ পেলাই এইটো গংগা হিচাপে বৈ গৈছে আপোনালোকে যদি দেখা পাইছে ধুনীয়াকৈ জেগাখিনি আপোনালোক চাওক এটা অলকানন্দা আৰু এটা হৈছে ভগীৰথী এই দুইটা নদী লগ হৈ পেলাই গংগা নদী হৈ পেলাই ইয়াৰ পৰা বৈ গৈছে আৰু জেগাখিনি চাওক ইয়াৰে এইয়া গংগা নদী এইয়া চাওক গংগা নদী আমাৰ পংকজে ক'ব পংকজ কোনখন অলকানন্দা কোনখন ভাগীৰথী তোমাৰ এইখন নীলাখন দেখি আছে ন এইখন হ'ল অলকানন্দা নীলাখন নীলা পানী যিটো আহি আছে নীলাখন হ'ল অলকানন্দা আৰু চাইডৰখন হ'ল তোমাৰ ভগীৰথী মানে যিটো খোলা পানী আহি আছে এইখন হৈছে ভগীৰথী আৰু নীলাখন হৈছে অলকানন্দা আৰু দুইটা লগ হৈ পেলাই গংগা হৈছে ইয়াতে দুইটা লগ হৈ গংগা হৈছে তো অলকানন্দা আৰু ভাগীৰথী এই দুইটা লগ লাগিছে এইখিনি জেগাতে এই স্পটখিনি এই জেগাখিনিৰ নাম কি আচলতে তো জেগাখিনিৰ নাম জানিব চেষ্টা কৰিম এই জেগাখিনি কোনখিনি এইখিনি জেগা হয় জানিব চেষ্টা কৰিম তো ৰ'বকচোন সোধোঁ জেগাখিনিৰ নাম কি আমাৰ দাদাই ক'ব ভাইয়াজি এই জেগা কা নাম কিয়া হে কিয়া देवप्रयाग तो देवप्रयाग नाমৰ এই জেগাখিনিতে এই দুইটা নদী লগ হৈছে तो देवप्रयाग से ये दो निकला है ना ये जो एक अलकानंदा है और एक भगीरथी है ये दोनों मिलके गंगा हुआ है ना इधर से ही तो देवप्रयाग नाমৰ এই যিখিনি অঞ্চল এই জেগাখিনি তো ইয়াৰ পৰা এই দুটাই নদী লগ হৈ পেলাই গংগা নদী হৈছে ইয়াতে তো দেখা পাইছে কি ধুনীয়া জেগাখিনি মই জুম কৰি দেখাই দিছোঁ অকণমান আপোনালোকে চাওক এটা নীলা নীলা পানী আহি আছে এইখিনি দেখা পাইছে আৰু এটাত খোলা পানী যিটো আমাৰ তো ইয়াতে আপোনাৰ গংগা নদীৰ উৎপত্তি ইয়াৰ পৰা এই অঞ্চলখিনিৰ পৰা গংগা নদী হৈছে দুইটা নদী লগ লাগি পেলাই গংগা হৈছে চাওক তো গাইজ ভিডিঅ'টো যথেষ্ট দীঘল হোৱা বাবে ইয়াৰে দ্বিতীয় অংশ এটা মই ৰখা হৈছে এই ভিডিঅ'টোৰ পিছত আপোনালোকে দ্বিতীয় অংশটো দেখা পাব এই ভিডিঅ'টোৰ আমাৰ যাত্ৰাপথৰ দ্বিতীয় অংশটো দেখা পাব তো চাই থাকক মোৰ চেনেলটো আৰু যদি ভাল লাগিছে আপোনালোকক চাই তো চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব তো চাই থাকক ইয়াৰ দ্বিতীয় অংশ আহি আছে এই ভিডিঅ'টোৰে দ্বিতীয় অংশ ধন্যবাদ আৰু সেয়া তাত লগ লাগি আৰু এয়া গংগা হৈ বৈ গৈছে চাওক আৰু এয়াই গংগা নদী আপোনালোকে ওপৰৰ পৰা মই দেখাইছোঁ এয়াই গংগা নদী তো চাই থাকক এনেকুৱা বস্তু আৰু দেখাই আছোঁ ওপৰত কি কি ঘটনা ঘটে কি কি হৈ আছে কি আছে এই পাহাৰৰ দুনিয়াখনত এই পাহাৰৰ মাজে মাজে পাহাৰৰ এই ৰাজ্যখনত কি আৰু বস্তু আছে কি এনেকুৱা বস্তু আছে চব দেখাই আছোঁ আপোনালোকে বলক মোৰ লগত আকৌ চাওক